ব্লগ মৃদুজৰ আনটা ব্লগলৈ আপোনালোকক স্বাগত জনালোঁ। আজি মোৰ ব্লগটো হ'ব লখিমপুৰৰ এনেকুৱা এটা টেম্পল। লখিমপুৰতো যে এনেকুৱা এটা টেম্পল আছে আপোনালোকে দেখিব। বোলো দেখাওঁ আহিছে কেতিয়াবা সেইবাবে আমিও দেখা নাই, মানে গম পাই আছিলোঁ যে তাতে যিকোনো প্ৰকাৰে এইবিলাক বস্তু তাৰমানে জানিব পৰা অন্য বস্তু বনায়। এতিয়া মোৰ সৰু ল'ৰা ফটো মাৰিছে, এতিয়া তেওঁৰ মনত এটা গৈ হ'ল যে মা দেউতাকক ওচৰত বহি লৈ বুলি মা দেউতা মই এনেকুৱা এটা কাম কৰিব বিচাৰোঁ, এনেকুৱা হ'ব ভালে এনেকুৱা আমি বিচাৰি ফুৰোঁ। তেনেকুৱা কৰি আৰু 16 চনৰ অক্টোবৰ 10 তাৰিখে হ'ল হ'ল 18 চনৰ ডিচেম্বৰ কি হৈছে 2 চনৰ মাৰ্চৰ 29 তাৰিখে কিন্তু কথা কৈছে চিন্তা কৰিব লাগিব। namot ইমান ধুনীয়া এটা বনাইছে। আপোনাৰ অভিজ্ঞতা কওকচোন, আপুনি এনেকুৱা এটা ল'ৰা পাই কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে।
মাৰ্কেটে আমি ঘূৰি অহা সময়ত এয়া আমাৰ মায়ে তামোল লৈছে। ইমান ধুনীয়া এটা টেম্পল আছে, এটাই নহয় আৰু কেইবাটাও আছে। দেখাই দিম আপোনালোকক, গম পাইছে চাগে। উইকেণ্ডত আপোনালোকে আহিব পৰিয়ালৰ সৈতে মস্তি কৰিবলৈ। ঠিক আছে, আজিৰ কাৰণে মোৰ ব্লগটো ইমানতে সমাপ্ত। বাই বাই, সকলোৱে বাই বাই দি দিয়ে। বাই বাই।